এই একবার তারপরে ফুটি দে বই লাও দে মোবাইলটো কয়া কি মোবাইল মোবাইলটো কই মই কাৰ মোবাইল এতিয়া তো ধরলু মই ক'ত থৈছিলি নাই মোবাইল পইচা মোবাইল নাই নাই পাও আইও তুই নিছে আহি আছা নাই মোবাইল নিয়ে নাই মই না তুই নিছে মই দেখাই নাই থোৱা মোবাইল দি নাই মোবাইল এমান ফালতু কৰি লম মোবাইল এই পাতত তল ধৰি থাক ওই এটা পাতো তোর মোবাইল না মোবাইল নিয়ে না বহি আছো আমি এটা পাতো তোর মোবাইল দেখো মোবাইল নাই নিয়ে মই নাই মোবাইল দিবি না তুই মোবাইল নাই মোবাইল দিবি না মোবাইল কি কাক দম দিছ তো কাক দম দিছ তো কোৱা নাই মই তো মান থাক মোবাইল কে দম দিছ মই মোবাইল নিয়ে নাই কি আমি মোবাইল নিয়ে না তুই কি দম দিছ মোবাইলটো দিবি মোবাইল নিয়ে না মোবাইল আমি কে বো যো Con mobile niya kay mobile niya buli ko. Ay, sabi sayo man. Pakit ka diri mo yo. Isa ka ka jaw. Ay. La mobile ta pa sini kiya. নাই পোৱা जा. মোবাইল তো আইও বুয়াকে মাসিও মত তো দেখুৱাই এই মোবাইলটো পালো দে মই এটো কাৰণে মিছাতে ধৰিছিলো এই পাইছো এই ৰখচোন মোবাইলটো পালো তাতে পৰি আছিল মই তাতে আমি নিয়ে নাই বুলি কৈছিলো না বয়সা নাপি বয়সা নাপি আমি যাওঁ এতিয়া দে যাওঁ দে আমি সিহঁতক মই বদলা লৈ এৰিম মোক মাৰছিল চিনি পোৱা নাই সি তাতে বহি আছে তাক আজি চান্স পাইছো ৰ ভোট দিওঁ চান্স পাইছো তাক আজি মাৰি বদলা লৈ এৰিমে মই মোক মাৰিব আছি सूरज ये इंस्पेक्टर शक्ति सिंह लोगों को आते हैं दो नजर हम मगर देखो दो नहीं ओ जुदा या खफा खुदा दुआ ऐसा हो नहीं खाना पीना साथ है কি মাছি मरना কি বটা লম্বলি মাছি এক মই চাই নেছু ৰ মই তোক যাইছো তই ধ্যান खाना पीना साथ है मरना जीना साथ है सारी जिंदगी ये তই ৰাধাক দেখিছা নেকি গম নাপাওঁ ক'ত আছে নো ই গম নাপাওঁ ই দেখাই নাই দে নাম্বাৰটো দিম ইমাৰ্জেঞ্চি দি নাম্বাৰটো ইয়াৰ হেল্ল' ক'ত আছ তই মই এতিয়া বৰ্তমান পাৰ্টি কৰি আছো তই ক'ত পাৰ্টি কৰি আছা হা তই ইয়াক মাৰি কেনে পলাইছা
তোক চাইছোঁ যাইছোঁ মই ক'ত আছ তই কওঁ ঐ মই নদী পাৰতে চোৱা তোৰ যদি ইমান দাম তোৰ দস্তিৰে দৰে তোকো এনেকৈ মাৰি ওপৰত খেদি দিম আহ সোনকালতে তই অঁ অঁ তই তাতে থাক মই যাইছোঁ ইতি যাইছোঁ ঐ আহ তই চাওঁ উঠ উঠচোন তই ক'ৰবাত দিছোঁ উঠ কি তই হেক মাৰি কেনে পইচা পলাইছা কোনে কৈছে এক মাৰা বুলি ৰাজুক মাৰি কেনে পলাইছা মই চিনি নাপাওঁ ৰাজু কৈছি মই নিজে শুনছোঁ ৰাজু নাই 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 কি নাই নাই কি নাই নাই কি নাই নাই আপোন দি হম কাক কিছি কাম নেই কাক মাৰছে কাক মাৰছে কাক ঐ মই ৰাজুক মাৰা নাই কি ৰাজুক ৰাজুক মাৰিছে নাই মাৰা মাৰিছে মই নিজে দেখা পাইছো তোক কোনে কৈছে মাৰা বুলি এতিয়া কোৱাচোন কি হৈছে ভালকৈ কোৱা ভালকৈ বুজাই কোৱা এওঁ মানে ফোনত নিজে কৈছে মাৰা বুলি এওঁক লাগে সুধক হয় হয় ই ফোনত মাৰা বুলি কৈছিল আজিকালি কোনে ফোনত সঁচা কথা কয় মই এনে কৈছিলো মোক মাৰা বুলি একদম ভুল এইটো গম পাইছে এটা মোবাইল থাকিলে বুলি মোবাইলটো যা তা কৰি ইউজ কৰিব নালাগে গম পাইছা নাই যেনেকৈ তেনেকৈ মিছা কথা নহয় কাৰণ ইহঁতে সঁচা বুলি ভাবিছে হয় নহয় যদি আপোনাৰ যদি হেৰিটো কল ৰেকৰ্ডটো যদি আপোনাক থানাত দি দিয়ে আপোনাক পুলিচে ধৰিব নধৰে ধৰিব তেতিয়াহ'লে মই মানে অলপমান ভাবিছোঁ এওঁ মাৰা বুলি মই মাৰা নাই তোমাক আপুনি বুলিয়ে কৈছোঁ মই মাৰা নাই অচিনাকি যিহেতুকে বলাছোঁ মীমাংসাটো মই কৰি দিছোঁ বলা এইফালে বলা ভালকৈ বহিব এওঁক মই চাই ল'ম নাই হ'ব পিছত মই চাই ল'ম চাই ল'ম ৰ'বাচোন মই কৈছোঁ ন তোমালোকক মই মীমাংসা কৰি দিম বুলি ৰ'বাচোন ডক্টৰ APJ আব্দুল কালামে কৈছে এটা কথা কম্প্ৰমাইজৰ ওপৰত কৈছে যে হাতৰ যেতিয়া নখ এটা দীঘল হয় তেতিয়া মানুহে হাতৰ আঙুলিটো কাটি পেলাই নিদিয়ে অকল নখটো কাটি পেলাই দিয়ে বুজিছ সেইটো এটা কম্প্ৰমাইজ তেনেকৈ মই এটা কম্প্ৰমাইজ কৰি দিম তোমালোকৰ মাজত আচ্ছা কোৱাচোন তুমি এতিয়া কি হৈছে একদম ভালকৈ কোৱা তুমি নামাতিবা হা মাজত যে তুমি কোৱা কথা মানে শুন এইটোহে কথা ঠিক আছে হ'লেও মানে তোমাৰ মোবাইলটো হেৰাইছে তেওঁলোকে পোৱা নাই তেওঁলোকে নাই পোৱা বুলিয়ে ক'লে হ'ল প্ৰথমতে হাত উঠাব নালাগিছিল আৰু তুমিও মানে কি দোষ এইবিলাক বন্ধুত্বৰ মাজত এইবিলাক কাজিয়া পেচাল চলে আচল বন্ধুত্ব প্ৰকৃত বন্ধুত্ব সেইজনে যাৰ লগত মানে বেছিকৈ কাজিয়া লাগে গম পাইছা নাই আমাৰোতো বন্ধুত্ব আছে আমাৰো লাগে তেনেকৈ ইমানলৈ হৈ পোৱা নাই গতিকে বন্ধুত্বৰ মাজত এইবোৰ চলিয়ে থাকিব গম পাইছা নাই তুমি কাম কৰা তোমাক গোটে এতিয়া মানে হাত মিলাই লোৱা বুজিছ নাই বন্ধুত্বৰ মাজত এইবিলাক চলিয়ে থাকে গম পাইছা একো নাই তুমি অলপ বয়সত সৰু সেইকাৰণে তুমি প্ৰথমক চৰি কোৱা আৰু তুমিও এক চৰি কোৱা মই এক চৰি নকওঁ তুমি প্ৰথমে কোৱা তুমি সৰু হয় গম পাইছা নাই মানুহক ক্ষমা কৰি দিয়াটোৱে হৈছে আচল প্ৰকৃত মানুহ গম পাইছা যাৰ নেকি ক্ষমা কৰা হেৰি থাকে ধৈৰ্য থাকে বুজিছ নাই ঠিক আছে তুমি চৰি কোৱা চৰি ইয়াৰ নকলোঁ দিয়া ঠিক আছে আমাৰ বন্ধু আজিবা ঠিক আছে এনেকৈ থাকা তোমালোকৰ বন্ধুত্ব বলা আৰু তুমি মাৰিছিলা যে তেওঁক খবৰ চবৰ লৈছে নে নাই আজিও যাম দিয়া ঠিক আছে ল'বা হা কি জংঘলৰ মাছ সোমাই দিলে ৰে হাই ফ্ৰেণ্ডছ আমাৰ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই যে মানে সকলোৰে বন্ধু থাকে তো এই বন্ধুবিলাকৰ মাজতে সৰু সুৰা কাজিয়া পেচাল হৈ থাকে
তো এই কথাবোৰ আমি চিৰিয়াছলি ল'ব নালাগে, কাৰণ চিৰিয়াছলি ল'লে আমাৰ যিটো বন্ধুৰ ৰিলেশ্যনশ্বিপ সেই ৰিলেশ্যনশ্বিপ আমাৰ ভাঙি যায়। গতিকে ৰিলেশ্যনশ্বিপ নাভাঙাৰ কাৰণে আমি সকলোৱে ভাই ভাই বন্ধু ফ্ৰেণ্ডছ বান্ধৱী এনেকৈ মিলি থাকিব লাগে আৰু ইজনে সিজনৰ লগত। কিন্তু এটা কথা ভাবি চাওক ৰাইজ, প্ৰেম পাবলৈ সহজ কিন্তু বন্ধুত্ব পাবলৈ বহুত কঠিনদায়ক হয়। গতিকে সকলোৱে যাতে মিলি থাকে, আমাৰ উদ্দেশ্য এইটোৱে যে সকলোৱে মিলি থাকে আৰু আমি এইটো আপোনালোকক সংকেত দিলোঁ বা ঠিক আছে, সংকেত দি দিলে এইটো। সংকেত দি দিলোঁ। তো আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব, লাইকে। আৰু কিবা যদি আমাৰ ভিডিঅ'ত ক'ৰবাত ভুল হৈছে বা কিবা কৰিবলৈ ৰৈ গৈছে সেইখিনি আমাক কমেণ্টত বুজাই দিলে আমি নথৈ আনন্দিত হ'ম। তাৰোপৰি আপোনাৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু টিলিঙাটো বজাই দিব। তাৰোপৰি আৰু টিলিঙাটো বজাই দিবলৈ সেইকাৰণে কৈছোঁ, আৰু আমি নতুন এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' দিম আপোনালোকক, সকলো ভিডিঅ' দিম আৰু সেই ভিডিঅ'বিলাক চাবৰ কাৰণে। গতিকে সকলোৱে চাব। আমি মানে বিভিন্ন ধৰণৰ ভিডিঅ' দি থাকোঁ ইউটিউবত আপলোড। গতিকে আমাৰ ভিডিঅ'বিলাক চাব আৰু লাইক কৰিব, কমেণ্ট কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এই ক'লেই অলপ আগতে যে টিলিঙা এটা আছে, লাহেকৈ বজাই দিব। তো আজিলৈ ইমানে, বাই বাই বাই।